নমস্কাৰ গুড মৰ্নিং সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে আহিছে এটা বিগ আপডেট। তো অসম পুলিচৰ ইণ্টাৰভিউ যিহেতু বহুত ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি আছিল যে জুলাই মাহত অনুষ্ঠিত হ'ব। তো বহুতে বহুত হাৰ্ড প্ৰেক্টিছ কৰিছিল আৰু অসম মুখ্যমন্ত্ৰী ছাৰে অলপ দিনৰ আগতে ঘোষণা কৰিছিল যে জুলাই মাহত অসম পুলিচৰ ইণ্টাৰভিউখিনি হ'ব আৰু লগতে বহু ইউটিউবাৰে ভিডিঅ' বনাইছিল যে জুলাই মাহত 100% অসম পুলিচৰ ইণ্টাৰভিউ হোৱাটো চিয়'ৰ। তো ফাইনেলি অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে এটা আহিছে বিগ আপডেট। তো ইণ্টাৰভিউ নহয় জুলাই মাহত। তো এই কথা ঘোষণা কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে। তো আপোনালোকক অসমৰ মুখ্যমন্ত্ৰী ছাৰে যি মন্তব্য আগবঢ়াইছিল সেই ক্লিপটো আপোনালোকক দেখাম। তো এটা সংবাদমেলত কিছুমান কুৱেশ্যন কৰা হৈছিল, যিটো কুৱেশ্যনৰ ভিতৰত আছিল অসম পুলিচৰ ইণ্টাৰভিউটো জুলাই মাহত হ'বনে নহয়। তো তেখেতে সেই কুৱেশ্যনটোৰ উত্তৰ দিছিল যে অসম পুলিচৰ ইণ্টাৰভিউখিনি কেতিয়া হ'ব, তাৰ উত্তৰটো আপোনালোকক এই ভিডিঅ' ক্লিপটো দেখাম। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে ইণ্টাৰভিউ কেতিয়া আকৌ নতুনকৈ হ'ব তাৰো ডেট দিব। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে জানিব পাৰিব। তো যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ সঠিক ইনফৰমেশ্যনখিনি পাবলৈ। তো বলক। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ। তাৰ নতুন নিযুক্তি কেতিয়া প্ৰশ্ন যুৱকৰ পুলিচৰ জুলাইত বাবা নহ'ব যদি পানী হয়। ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয়, গতিকে জুলাইত আমি নতুন ডেট। তো মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপ দুটা শুনিলে। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছিল বা মন্তব্য আগবঢ়াইছে যে জুলাই মাহত অসম পুলিচৰ ইণ্টাৰভিউ বা ADRE যিকোনো ইণ্টাৰভিউ নহয়, যিহেতু জুলাই মাহত বানপানী হ'ব আৰু যাৰ ফলত অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে গোটেই গ্ৰাউণ্ডবিলাক পানী হৈ থাকিব। তো ইণ্টাৰভিউ অনুষ্ঠিত নহয় আৰু লগতে ঘোষণা কৰিছে যে জুলাই মাহত এটা নতুন ডেট ঘোষণা কৰা হ'ব ইণ্টাৰভিউৰ বাবে। আৰু এই বছৰতে যিহেতু গোটেই নিযুক্তি দিয়া কথা ঘোষণা কৰিছে, তো আপোনালোকে প্ৰেক্টিছ কৰিবৰ বাবে আৰু সময় পাইছে। তো অব্যাহত ৰাখক প্ৰেক্টিছটো। তো আজিলৈ ইমান আছিল, নমস্কাৰ।